হাই গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ৱেলকাম টু মাই ইউটিউব চেনেল। মই সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। আপোনালোকে মোক মৰম দিব, আশীৰ্বাদ কৰিব, মোক আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব। ভাত পানী খাই বৈ আজৰি হ'লোঁ। এতিয়া বিহু পাইছেহি, বিহুৰ বাবে পিঠা খুন্দো বুলি ভাবিছোঁ, তিল পিঠা। বতৰটো ইমানেই বেয়া কৰিছে, বিহুৰ বাবে কাপোৰ কানি ধুব পৰা নাই। আপোনালোকৰ সেইফালেও চাগে বতৰ বেয়াই। আনকালেতো ইমান দিনে বিহুৰ বাবে কাপোৰ কানি ধুই আজৰিয়ে হয়। এইবাৰ বিহু লগা নাই আৰু বতৰটো বেয়া। গুড আফটাৰনুন ফ্ৰেণ্ডছ। অথনি পিঠা খুন্দিছিলোঁ বুলি কৈছিলোঁ যে এতিয়া পিঠা পুৰিব লৈছোঁ। ভাবিছোঁ আপোনালোককো দেখাওঁ। ইফালে তিল পিঠা পুৰি ৰেডি। পিঠাকেইটা কেনেকুৱা দেখিছে জনাব। ভাত পানী খাই আজৰি হ'লোঁ। ভাত পানী খোৱা বোৱা এইবোৰ নেদেখালোঁ আৰু। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু পিঠা পুৰি ভাগৰ লাগিছে, সেইকাৰণে আজিলৈ গুড নাইট, বাই বাই। যদি মোৰ কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব। বাই বাই।